জয় শ্ৰীৰাম সকলোকে। তো গাইজ আজি আমাৰ মেইন ডেষ্টিনেশ্যন আছিলে মা কামাখ্যা মন্দিৰ আৰু আমি দিনটো চাইকেল চলাই আহি পাই গ'লোহি মা কামাখ্যা মন্দিৰ। আৰু আমি মা কামাখ্যা মন্দিৰ ওচৰতে এইবোৰ হোটেল আছে আৰু এই হোটেলত আমি আজি ৰুম ভাড়া লৈছোঁ। ৰুম ভাড়া লৈ থাকিম আৰু মা কামাখ্যা মন্দিৰ আজি আমাৰ পূজা কৰা নহ'ল। আমি বাছ অলপ গা চা ধুই ফ্ৰেছ হৈ মা কামাখ্যা মন্দিৰটো এবাৰ চাবলৈ আহিলোঁ আৰু চালোঁ। আৰু বহুতে চবেই আচলতে মা কামাখ্যা মন্দিৰৰ কথা শুনি থাকে, কিন্তু মা কামাখ্যা মন্দিৰৰ ইতিহাস আৰু ইয়াৰ ৰহস্যৰ বিষয়ে নাজানে। যিসকলে মা কামাখ্যা মন্দিৰৰ ৰহস্যৰ বিষয়ে নাজানে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো, তেনেহ'লে অলপ পলম নকৰি আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। প্ৰায় দিনটো চাইকেল চলাই আহি আমি অৱশেষত গুৱাহাটী পাই গ'লোঁ আৰু গুৱাহাটীৰ মেইন টাউনৰ পৰা প্ৰায় 4 কিলোমিটাৰ ওপৰত আছে। 4 কিলোমিটাৰ ওপৰলৈ আমি উঠি যাব লাগিব মা কামাখ্যা মন্দিৰ দৰ্শন ল'বৰ বাবে। আৰু আমি দিনটো চাইকেল চলাই আহি পাহাৰৰ মাজে 4 কিলোমিটাৰ চাইকেল ঠেলি আহি ফাইনেলি আমি পাই গ'লোহি নীলাচল পাহাৰত অৱস্থিত 52টা শক্তিপীঠৰ ভিতৰত শ্ৰেষ্ঠতম শক্তিপীঠ বুলি কোৱা মা কামাখ্যা মন্দিৰ। মা কামাখ্যা মন্দিৰ ইতিহাস যদি ক'বলৈ যাওঁ তেনেহ'লে প্ৰথমতে ক'ব লাগিব যে আপোনালোকক যে 52টা শক্তিপীঠ মানেনো কি আৰু 52টা শক্তিপীঠ ক'ৰ পৰা সৃষ্টি হ'ল। আচলতে যেতিয়া মা সতীৰ ঘৰত মানে মা সতীৰ দেউতাকৰ ঘৰত যেতিয়া মা সতীৰ দেউতাকে যজ্ঞ পাতিছিল আৰু সেই যজ্ঞত মা সতীক আৰু মহাদেৱক তেখেতে নিমন্ত্ৰণ দিয়া নাছিল। আৰু সেই নিমন্ত্ৰণ নিদিয়াৰ পিছতো মহাদেৱ আৰু মা সতীয়ে বিনা নিমন্ত্ৰণতে সেই যজ্ঞত ভাগ ল'বলৈ আহিছিলে। অৰ্থাৎ আমি অসমীয়া ভাষাত যদি ক'বলৈ যাওঁ তেওঁলোকে নমতা বিয়া খাবলৈ আহিছিলে। আৰু সেই নমতা বিয়া খাবলৈ আহোঁতে মানে যজ্ঞলৈ বিনা নিমন্ত্ৰণত যেতিয়া তেখেতলোক আহিছিলে মহাদেৱ আৰু মা সতী, তেতিয়া মহাদেৱক মা সতীৰ দেউতাকে বহুত বেছি তিৰস্কাৰ কৰিছিল। আৰু সেই তিৰস্কাৰ মা সতীয়ে সহিব নোৱাৰি সেই যজ্ঞৰ জুইতে জাপ দি নিজক আত্মহত্যা কৰিছিলে। আৰু সেই মা সতীৰ আত্মহত্যাৰ পিছত মহাদেৱে মা সতীৰ মৃতদেহটোক লৈ তাণ্ডৱ কৰিছিল। আৰু তাণ্ডৱ কৰি তাৰপিছত তেখেতে ভগৱান মহাদেৱে কৈলাশলৈ যাত্ৰা আৰম্ভ কৰিছিল। আৰু সেই কৈলাশলৈ যাত্ৰা আৰম্ভ কৰাৰ সময়তে ভগৱান বিষ্ণুৱে তেওঁ সুদৰ্শন চক্ৰ চলাই মা সতীৰ দেহাটো 52টা ভাগ কৰিছিল। আৰু সেই 52টা ভাগ গোটেই ভাৰতৰ বিভিন্ন জেগাই পৰিছিল। আৰু য'ত সেই 52টা ভাগ পৰিছে তাতে এটাকৈ মন্দিৰ নিৰ্মাণ হৈছে। আৰু মা সতীৰ মেইন ভাগটো অৰ্থাৎ আমি গৰ্ভভাগটো বুলিয়েই ক'ম বাৰু, এই গৰ্ভভাগটো পৰিছিলে গুৱাহাটী কামৰূপ জিলাত অৱস্থিত নীলাচল পাহাৰত, য'ত কামাখ্যা মন্দিৰ নিৰ্মাণ হৈছে। আৰু সেই কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আমি চাইকেল চলাই আহি আজি পাই গ'লোহি। আৰু কামাখ্যা মন্দিৰ তন্ত্ৰ মন্ত্ৰৰ বাবে উচ্চ স্থান বুলি কোৱা হয়। পৃথিৱীৰ যিমান থান আছে তন্ত্ৰ মন্ত্ৰৰ বাবে, সেই সকলো থানৰ ভিতৰত মা কামাখ্যা মন্দিৰ তন্ত্ৰ মন্ত্ৰৰ বাবে বিশেষভাৱে অন্যতম। সেয়েহে অম্বুবাচী মেলাত বিভিন্ন ধৰণৰ তান্ত্ৰিকসকলে আহি ইয়াতে ভিৰ কৰা দেখা যায়। আৰু এটা কথা, 52টা শক্তিপীঠত সকলো শক্তিপীঠতে জীৱ জন্তু বলি দিয়া হয় বা নহয় সেইটো মই নাজানো, কিন্তু মা কামাখ্যা মন্দিৰত হয়তো প্ৰত্যেক দিনাই এটাকৈ জীৱ বলি দিয়া হয়। মা কামাখ্যাৰ মেইন মন্দিৰৰ সন্মুখতে প্ৰত্যেক দিনাই এটাকৈ বলি দিয়া হয়। আৰু ইয়াতে মাইকী জীৱ জন্তু বলি দিয়া নহয়, ইয়াতে মতা জীৱ জন্তুবিলাকৰহে ইয়াতে বলি দিয়া হয়। এইটো মা কামাখ্যা মন্দিৰটো এনে এটা মন্দিৰ য'ত মহিলাসকলে নোৱাৰা অৱস্থাতো পূজা কৰিব পাৰে। অৰ্থাৎ প্ৰত্যেক মাহত 3 দিনকৈ মা কামাখ্যা মন্দিৰৰ মেইন দুৱাৰ বন্ধ কৰি দিয়া হয়। আৰু মানা যায় যে সেই 3টা দিনত মা কামাখ্যাৰ মাহেকীয়া চক্ৰ হয়। আৰু সেই মাহেকীয়া চক্ৰৰ সময়ত মা কামাখ্যাৰ মূৰ্তিৰ সন্মুখত এখন বগা কাপোৰ ৰাখি দিয়া যায়। আৰু সেই বগা কাপোৰখন যেতিয়া 3 দিনৰ পিছত দৰ্জা খোলে, সেই বগা কাপোৰখন নিজে বগা কালাৰৰ পৰা পৰিৱৰ্তন হৈ ৰঙা কালাৰ হৈ যায়। আৰু সেই ৰঙা কাপোৰখন প্ৰত্যেকজন ভক্তকে এটুকুৰাকৈ প্ৰসাদ হিচাপতে দিয়া যায়। আৰু সেই মহত্বপূৰ্ণ মন্দিৰটো আজি দৰ্শন কৰি মই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। আৰু মই চাইকেল লৈ আহিলোঁ দিয়ক মা কামাখ্যা মন্দিৰৰ দৰ্শন কৰিবলৈ। তো আপোনালোকে কমেণ্টত এবাৰ জয় মা কামাখ্যা লিখি দিব। আৰু কামাখ্যা মন্দিৰৰ বিষয়ে আৰু বহুত কথা আছে, বহুত ৰহস্য আছে। সেইখিনি ৰহস্য যদি জানিব মন আছে মোক কমেণ্টত দিব, মই মা কামাখ্যা মন্দিৰ আকৌ এবাৰ যাম, সেই
ৰহস্যবোৰ আপোনালোকৰ সন্মুখত আকৌ এবাৰ ক'ম। জয় মা কামাখ্যা।